চুৰি কৰিব গৈ ভাগ্য সলনি হ'ল এগৰাকী সুন্দৰী মহিলাৰ। পুলিচক গতাই দিয়াৰ পৰিৱৰ্তে বিয়াৰ প্ৰস্তাৱ দিলে গৃহস্থই। হয়, এইগৰাকী সুন্দৰী মহিলালৈ মন কৰক। কোলাত কেঁচুৱা লৈ এখন দোকানলৈ আহিছিল মহিলাগৰাকী। মাস্ক পৰিধান কৰা এইগৰাকী সুন্দৰী মহিলা আহিছিল দোকানখনলৈ অহাৰ পাছতে হঠাৎ দোকানখনৰ পৰা কৰিছিল চুৰি। তাৰ পাছতে দোকানখনৰ মালিকৰ হাতত ধৰা পৰিল মহিলাগৰাকী। চৌদিশে সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতিৰ। গোট খালে বহু মানুহ। মহিলাগৰাকীক মাস্ক খুলিবলৈ ক'লে সকলোৱে, আৰু মাস্ক খোলাৰ পাছতে মহিলাগৰাকীক সকলোৱে সুধিলে তুমি কিয় এনেদৰে চুৰি কৰিব লগা হ'ল? সৰু কেঁচুৱা এটি কোলাত লৈ চুৰি কৰিব লগা হোৱাৰ কাৰণটো কি? তাৰ পাছতে মহিলাগৰাকীয়ে কান্দি ক'লে যে ১.৫ বছৰীয়া এটি কণমানি সন্তানক থৈ স্বামীৰ মৃত্যু হৈছে। স্বামীৰ মৃত্যু হোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। কণমানি সন্তানটিক খোৱাবলৈ একো ৰাস্তা নাছিল মহিলাগৰাকীৰ। বাধ্যত পৰি এনেদৰে চুৰি কৰিব লগা হ'ল। আৰু মহিলাগৰাকীৰ এই কথা শুনি সকলো আচৰিত হৈ পৰিল। প্ৰথমে সকলোৱে ভাবিছিল মহিলাগৰাকীক পুলিচৰ হাতত গতাই দিব, কাৰণ মহিলাগৰাকীয়ে দোকানখনৰ পৰা চুৰি কৰিছিল। আৰু ইয়াৰ পাছতে মহিলাগৰাকীৰ কথাবোৰ শুনি সকলোৱে আচৰিত হৈ পৰিছিল আৰু লগে লগে দোকানীজনে সিদ্ধান্ত লৈছিল যে মহিলাগৰাকীক বিয়া পাতিব। তাৰ পাছতে মহিলাগৰাকীক দোকানীজনে বিয়াৰ প্ৰস্তাৱ দিলে। আৰু ইয়াৰ পাছতে দোকানীজনৰ এনে বিয়াৰ প্ৰস্তাৱ দেখি সকলো হতভম্ব হৈ পৰিল। আৰু জানিব পৰা মতে মহিলাগৰাকীয়েও সেই প্ৰস্তাৱ গ্ৰহণ কৰি বিবাহৰ বাবে মান্তি হৈছিল। যিটো ঘটনাৰ পাছতে দোকানীজনৰ এনে মহানুভৱতা দেখি সকলোৱে প্ৰশংসা কৰিছে। সঁচাকৈয়ে কাৰ ভাগ্য কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। চুৰি কৰিবলৈ আহি মহিলাগৰাকীৰ ভাগ্য সলনি হ'ল। যিটো ঘটনা বাংলাদেশৰ কৌচিয়া মাৰ্কেটৰ বুলি জানিব পৰা গৈছে।